নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা বিশেষ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো কিহৰ ওপৰত আছে আপোনালোকে গম পাইছে চাগে। আমি বৰ্তমান আছোঁ আগ্ৰাত। তো কালি আবেলি আমি পালোহি। আহি পোৱাৰ পাছত ৰাতি হোটেল লৈ থাকিলোঁ। আজি মৰ্ণিঙতে এতিয়া আমি তাজমহল চাবলৈ যাবলৈ লৈছোঁ। ইয়াৰ পৰা তাজমহললৈ খুব বেছি 1 কিলোমিটাৰ। তো আমি তাজমহলত গৈ আপোনালোকক সকলো ভিউ দেখুৱাম, সকলো সবিশেষ কম আৰু কেনেকৈ আহিব লাগে, ক'ত হোটেল ল'লে সস্তা হয়, ক'ত কম খৰচত আপোনালোকে সকলো চাই মেলি যাব পাৰিব, একদম কম খৰচত, একদম কম বাজেটত। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু তাজমহল চোৱাৰ পাছত আমি মথুৰা, বৃন্দাবন এনেকৈ সকলো জেগালৈ যাম আৰু সকলো জেগাত অতি কম খৰচত আমাৰ মিডল ক্লাছৰ মানুহৰ কাৰণে ক'ত অতি কম বাজেটত আমি চাই সকলো ভালদৰে চাব পাৰিম, তাৰ বিষয়ে আপোনালোকৰ আগত আজি ব্লগটোত সকলো সবিশেষ ভালদৰে আপোনালোকক জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি আহি পালোহি আগ্ৰা। আপোনালোকে তাজমহল চাবৰ কাৰণে আগ্ৰা কেণ্ট, আগ্ৰা চাউনিত নামিব লাগিব। তাৰ পাছত অটো লৈ আপোনালোকে যাব লাগিব। নমস্কাৰ বন্ধুসকল, আমি বৰ্তমান আহি পালোহি তাজমহলৰ গেটত। আমি গেটত ৰৈ আছোঁ আৰু খন্তেক সময়ৰ পাছতে আমি ভিতৰৰ সকলো ভিউ আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকক। আমি মেইন গেটেদি এণ্ট্ৰি কৰিছোঁ। অলপ দূৰ খোজকাঢ়ি যাব লাগিব। তাৰপাছত আপোনালোকে দেখা পাব বিশ্বৰ ঐতিহ্যশালী তাজমহল। আমি গৈ আছোঁ আৰু অকণমান সময় পাছতে তাজমহল পামগৈ। চাইড হৈ যাব দা। মাত্ৰ 100 মিটাৰ ডিম্পু বৰুৱাৰ ভইচত, আৰু মাত্ৰ 100 মিটাৰ। তাৰ পাছত আপোনালোকে দেখা পাব বিশ্বৰ ঐতিহ্যশালী তাজমহল। আপোনালোকে মেইন এণ্ট্ৰি গেট, ইয়াতে আপোনালোকৰ টিকেট চেকিং কৰা হ'ব। তাৰপাছত ভিতৰলৈ এইফালেদি এণ্ট্ৰি কৰা হ'ব। তাত সোমাই গ'লোঁ তাজমহলৰ, আৰু 10 ছেকেণ্ডৰ পাছত আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ তাজমহল। এইখন হৈছে একেবাৰে মুখ্য দুৱাৰ। তাজমহল সোমোৱাৰ আগত এইখনেই সেই মুখ্য দুৱাৰ। এই গেটখন পাৰ হৈ আপোনালোকক দেখুৱাই আছোঁ তাজমহল। ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব। 2, 3, 4, 5, 6 এয়া চাওক আপোনালোকৰ সন্মুখত আমি তাজমহলৰ ভিতৰৰ ভিউ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ইয়াৰ ভিতৰতনো কি আছে, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি ভিতৰলৈ গৈ আছোঁ। কিমান এটা সুন্দৰ পৰিৱেশ চাওক।
ঠাণ্ডা পৰিব নালাগিব। এতিয়া আমাৰ মেডাম ৰেডি হৈ গ'ল শ্বু কভাৰ লগাই, এতিয়া মই লগাই লওঁ। এয়া আমি আহি পালোহি ওপৰত। এতিয়া আমি ভিতৰত সোমাম। ইয়াৰ পৰা বাহিৰৰ ভিউটো চাওক কিমান ধুনীয়া। এইখনে এন্ট্ৰি গেট। বলক আমি ভিতৰত সোমাওঁ। অ' বেটা, আমি ক'লে আহিলোঁ। হাঁহি এটা মাৰি দিয়া। চকুত ধৰিছে নেকি বেটা? চকুত ধৰিছে, ব'লা এই ভিতৰত প্ৰৱেশ কৰোঁ। জয় শাহজাহান। সুন্দৰকৈ ফুল কাটি কাটি বনোৱা আছে। কি অদ্ভুত, কিমান বছৰৰ আগতে ডেক'ৰেশ্যন কৰা, কিমান ধুনীয়াকৈ। তো আমি ভিতৰলৈ গ'লোঁ। ভিতৰত ফটোগ্ৰাফী ভিডিঅ' কৰা এলাউ নাছিল, তো সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। কিন্তু ভিতৰৰ দৃশ্যটো এনেকুৱা, আজিও শ্বাহজাহান তাত মমতাজৰ কবৰ ভিতৰত ৰখা হৈছে। আৰু প্ৰত্যেক 2-3 মিনিটৰ পাছে পাছে শ্বাহজাহানে মমতাজক যিটো শেষবাৰৰ কাৰণে মাতিছিল, সেই শব্দটো আজিও ভিতৰত ৰখা হৈছে ইমান ধুনীয়াকৈ। আৰু প্ৰত্যেক 5-6 মিনিটৰ মূৰে মূৰে সেই শব্দটো, এটা শব্দ ওলায়, সেইটো গোটেই তাজমহলৰ ভিতৰত ইকো হয়। ইকো হোৱাৰ লগে লগে সেই শব্দটো শুনাৰ লগে লগে গাৰ নোম শিয়ৰি উঠে। আৰু ভিতৰত সোমোৱাৰ লগে লগে এনেকুৱা এটা পৰিৱেশ, সেইটো মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। গতিকে আপোনালোকক ভিতৰৰ ভিউটো দেখাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব, কাৰণ ভিতৰত ফটোগ্ৰাফী ভিডিঅ' কৰা এলাউ নাছিল। তো এতিয়া আমি আপোনালোকক দেখুৱাম তাজমহলৰ বেক চাইড ভিউ। চাই থাকক। এইখন গাতে লাগি থকা নদী তাজমহলত। এই অলপ দূৰ যোৱাৰ পাছতে আছে আগ্ৰা কিলা। ইয়াৰ পাছত আমি তালৈ যাম। আপোনালোকে ধৰিব পাৰিছে চাগে, এই দেখিছে নহয়, এইটো হৈছে আগ্ৰা কিলা। তো ইয়াৰ পৰা আমি ডাইৰেক্ট আগ্ৰা কিলালৈ যাম। বেটাই আমাক খুব ফূৰ্তি পাইছে, অকলে অকলে খেলি আছে। অঁ, ডাঙৰ হৈ গ'লা তুমি। ইমানতেই সামৰিছোঁ। আমি তাজমহল চালোঁ। তাজমহল চোৱাৰ পাছত এতিয়া বাহিৰলৈ যাম। বাহিৰলৈ গৈ আমি আগ্ৰা ফৰ্ট চাম। তো আজিলৈ ইমানতে সামৰিছোঁ। এইফালে বাহিৰলৈ যোৱা ৰাস্তা। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই, তেতিয়াহ'লে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব, আৰু আহিবলগীয়া ভিডিঅ'বিলাক পাবৰ কাৰণে ন'টিফিকেশ্যন। তো আমি গৈ আছোঁ এতিয়া আগ্ৰা ফৰ্ট। আজি ইমানতে সামৰিছোঁ। বাই বাই। বাই বাই কৰি দিয়া।